আমাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা হয় আমাৰ মুখ্যমন্ত্ৰী হ'ল তেখেতৰ দয়াত আমাৰ মানে এই মন্দিৰ আজি এইখিনি পাইছে হয় হয় যায় তেখেতে আমাৰ গোটেইখিনি মন্দিৰৰ পৰিচালনা কৰি আছে হয় আৰু ভৱিষ্যতে তেওঁ যিমান পাৰে সাহাৰ্য আগবঢ়াব হৈছে তাৰ কাৰণে আমি তেখেতৰ ওচৰত আমি গোটেই গুৰুগুটি অঞ্চলবাসী হয় চিৰকৃতজ্ঞতাৰ ওচৰত ধলপুৰ ধাম অতি প্ৰাচীন কালৰ পৰা আমাৰ ইয়াৰ মন্দিৰ প্ৰতিষ্ঠা হৈছে হয় প্ৰায় আহোম ৰাজত্বৰ আগতে আমাৰ যি নৰকাসুৰ ৰজা আছে তেতিয়াৰ দিনৰ পৰা আমাৰ এই মন্দিৰ চলি আছে কিন্তু কথা হ'ল কি এই বিদেশী আক্ৰমণ মানুহৰ আক্ৰমণত এইবিলাক মানে তেওঁলোকে অত্যাচাৰ কৰি আমাৰ মন্দিৰটো বহুত অপকাৰ কৰিছে তাৰ পিছে পিছে আমাৰ এই বিদেশী আগ্ৰাসনে আমাৰ মন্দিৰটো বহুত মানে হেৰি কৰিছিল অনিষ্ট কৰিছে তেওঁলোকে শিলবিলাক ভাঙিছিল গছ গছনি কাটি নি গুৰুমৈ উঠাই দিয়ে মন্দিৰত এইবিলাক ধ্বংস কৰিছে সৌভাগ্যক্ৰমে আমাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা হয় আমাৰ মুখ্যমন্ত্ৰী হ'ল তেখেতৰ দয়াত আমাৰ মানে এই মন্দিৰ আজি এইখিনি পাইছে হয় হয় যায় তেখেতে আমাৰ গোটেইখিনি মন্দিৰৰ পৰিচালনা কৰি আছে হয় আৰু ভৱিষ্যতে তেওঁ যিমান পাৰে সাহাৰ্য আগবঢ়াব হৈছে তাৰ কাৰণে আমি তেখেতৰ ওচৰত আমি গোটেই গুৰুগুটি অঞ্চলবাসী হয় চিৰকৃতজ্ঞতাৰ ওচৰত